আজি আমাৰ বিষয়টো হৈছে হাৰ্ট এটেক। হাৰ্ট এটেক এতিয়া বুঢ়া বয়সৰ অসুখ হৈ থকা নাই। 25 বছৰ বয়সৰ মানুহৰো হাৰ্ট এটেক হোৱা আমি সকলোৱে দেখি আছো। এতিয়া আমি হাৰ্ট হেলদি ৰাখিবৰ কাৰণে কি কৰিব পাৰো, গোটেই কথাখিনি আজি ক'ম। খুব সহজতে আৰু খুব সুন্দৰকৈ আমি হাৰ্টখন হেলদি ৰাখিব পাৰো। তাৰ কাৰণে কেইটামান কাম কৰিব লাগিব। সেই গোটেইখিনি কথা আপোনালোকৰ লগত আজি ভালকে শ্বেয়াৰ কৰিম, ভালকে কথাখিনি বুজি ল'ব। জানকচোন হাৰ্ট এটেক কেতিয়া হয়? যেতিয়া হাৰ্টৰ মাংসপেশীলৈ তেজ সাপ্লাই কৰা কৰনাৰী আৰ্টাৰিজ ব্লক হৈ যায়। আৰু ইয়াৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে কলেষ্ট্ৰল আৰু ফেট জমা হোৱা। ছেকেণ্ড কাৰণ, আনহেলদি লাইফষ্টাইল, বেছি তেল মছলা খোৱা, স্মকিং, এলকহল এইবোৰ ব্যৱহাৰ কৰা আৰু শৰীৰৰ কোনো এক্টিভিটি নথকা। থাৰ্ড নম্বৰ কাৰণটো হৈছে ষ্ট্ৰেছ আৰু টোপনি কম। এই দুয়োটাৰ কাৰণে হাৰ্টত প্ৰেছাৰ পৰে। ফ'ৰ্থ নম্বৰ কাৰণ হৈছে হাই ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছ। হাই